Hi everyone, welcome to Beauty's Kitchen. Beauty's Kitchenলৈ আপোনালোক সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ লৈ আহিছো মাটি দাইল বা মাটি মাহৰ এটা ৰেচিপি আৰু মই মাটি দাইল ঔটেঙা আৰু কাঠআলু ব্যৱহাৰ কৰি বনাইছো। আপোনালোকে মাটি দাইল খাই নে বাৰু? আহকচোন তেনেহলে আজিৰ ৰেচিপিটো আৰম্ভ কৰো। মই মাটি দাইল লৈছো আৰু এনেদৰে গেছত পেন এখন পাতি লৈ এনেদৰে ভাজি ল'ব লাগিব যেতিয়ালৈকে এটা ধুনীয়া স্মেল নাহে। ক্ষমা কৰিব, ভিডিঅ' কৰোঁতে অকমান কেমেৰাৰ আঙুলিটো ওলাই গ'ল, আপোনালোকে বেয়া নাপায় যাতে। অকলে ভিডিঅ' কৰিছিলোঁ সেইকাৰণে অলপ অসুবিধা হ'ল। মাটি দাইলখিনিৰ পৰা এটা ধুনীয়া গোন্ধ অহা পিছত এনেদৰে মই ডলা এখনত মেলি লৈছোঁ। যিহেতু বহুত গৰম হৈ আছে, এইখিনি মই এতিয়া এটা পটাগুটি ব্যৱহাৰ কৰি মাটি মাহখিনি দুফাল দুফাল কৰি ল'ম। ঠিক এনেদৰে কৰিব, তেতিয়া খাবলৈ ভাল লাগে। মাটি দাইলখিনিৰ পৰা এটা ধুনীয়া গোন্ধ আহি আছে যিহেতু মই ভালদৰে পেন এখনত ভাজি ল'লোঁ। মোৰ এয়া মাটি দাইল এনেকুৱা কৰা হৈ গ'ল, দেখিছেনে কি ধুনীয়াকৈ দুফাল হৈ গ'ল। আৰু মই ভালদৰে ধুই প্ৰেছাৰ কুকাৰত পানী, মাটি দাইল, ঔটেঙা আৰু কাঠআলু আৰু সোৱাদ অনুসৰি নিমখ দি 2টা চিটি আহিবলৈ দিলোঁ আৰু মোৰ এয়া সকলোখিনি ভালদৰে সিজি গ'ল। দেখিছেনে ইমান ধোঁৱা ওলাই আছে। মই প্ৰেছাৰৰ চিটি যোৱাৰ পিছত খুলিয়ে আপোনালোকক দেখুৱাইছোঁ। ভালদৰে মোৰ মাটিমাহ সিজি গ'ল আৰু মই পেন এখন লৈছোঁ। ইয়াত মিঠাতেল দিলোঁ 2 চামুচ আৰু মেথি গুটি দি অকণমান ফুটাৰ পিছতে পাঁচফোৰণ দি দিলোঁ। পাঁচফোৰণখিনি অকণমান ফুটিবলৈ দিছোঁ। এতিয়া ইয়াত দিলোঁ তেজপাত দুখিলা, 2টা শুকান জলকীয়া। এইকেইটা মই এতিয়া ভালদৰে লৰাই লৈছোঁ। তেজপাত কেইখিলা ধুই ল'লোঁ কাৰণে ফুটিছে, তেলত পানী লাগি। এতিয়া মই ইয়াত দিছোঁ আদা নহৰু বটা 1 চামুচ। এইখিনি মই ভালদৰে লৰাই লৈছোঁ যাতে কেঁচা গোন্ধটো গুচি যায়। এনেদৰে লৰাই থাকিব 1 মিনিটমান। এতিয়া ইয়াত দিছোঁ মই ঘৰতে বনাই লোৱা গৰম মছলা আৰু অকণমান কাশ্মীৰ ৰেড চিলি দিছোঁ যাতে কালাৰটো ধুনীয়া হয়। কেমেৰাটো বিৰাট লৰি গৈছে, আপোনালোকে বেয়া নাপাব। এতিয়া ইয়াত মই হালধি দিছোঁ আৰু অকণমান পানী দি পেলাই মছলাখিনি ফ্ৰাই কৰি ল'ম। এয়া মই প্ৰেছাৰত দি লোৱা দাইলখিনিৰে অলপ পানী দি দিছোঁ ইয়াত। এনেদৰে পানী দি মছলাখিনি ফ্ৰাই কৰিলে আচলতে জ্বলি নাযায়। মছলাখিনি যদি জ্বলি যায় খাবলৈ কিন্তু বেয়া লাগিব। এই কথাটো আপোনালোকে যাতে মন কৰে। এনেদৰে 2 মিনিটমান লৰাই থাকিব লাগিব। আৰু এতিয়া মই ইয়াত দাইলখিনি দি দিম অলপ অলপকৈ। মাজে মাজে এনেদৰে লৰাই থাকিব আৰু কাঠআলু কেইডোখৰ অলপ অলপ ভাঙি দিব যাতে দাইলখিনি ডাঠ হয় আৰু এনেদৰে ভাঙি দিলে খাবলৈও টেষ্টি হয়। এয়া মোৰ ডিছ প্ৰায় ৰেডি হৈয়ে গ'ল, মাত্ৰ ধনিয়া দিবলৈ আছে। এনেদৰে উতলিবলৈ দিব লাগে 5 মিনিটমান, তাৰপিছত হৈয়ে যায়। আৰু মই এতিয়া ইয়াত ধনিয়া ছিটিয়াই দিলোঁ। ধনিয়া দিলে বহুত এটা ধুনীয়া স্মেল আহে আৰু খাবলৈও বহুত ভাল হয়।
এয়া মোৰ ডিছ ৰেডি হৈ গ'ল। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে, আৰু যদি ভাল পালে প্লিজ এটা লাইক কৰি দিব, আৰু কেনে পালে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আজিলৈ আহোঁ তেনেহ'লে, পুনৰ লগ পাম এটা নতুন ৰেচিপিৰ সৈতে। বাই বাই।